হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী শিলডুবিঘাটত ছাত্ৰক মাৰপিটৰ ঘটনা। বুধবাৰে বিদ্যালয় ছুটিৰ পিছত ঘৰমুৱা হৈ থকা ছাত্ৰক আঘাত কৰিলে ঘাট মহালদাৰে। এই ঘটনাক লৈ বৰ্তমান অঞ্চলজুৰি বিৰাজ কৰিছে চাঞ্চল্যকৰ পৰিস্থিতি। ছাত্ৰৰ অভিভাৱকৰ অভিযোগ আনে যে আইন হাতত উঠাই লৈ অন্যায়ভাৱে ছাত্ৰক আঘাত কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে চাঞ্চল্য। হোজাইৰ পৰা সুজল দাসৰ ৰিপৰ্ট। যে মহালদাৰজনে যে ছাত্ৰ ছাত্ৰীৰ ওপৰত আঘাত কৰিছে, আঘাত কৰাটো তেওঁৰ কাৰণে অন্যায় হৈছে। যদিও ছাত্ৰ ছাত্ৰীসকলে যদি অন্যায় কৰিছে, অভিভাৱকসকলক মাতিব লাগিছিল, মাতি বিচাৰ পাতিব লাগিছিল। অভিভাৱকসকলে যি শাস্তি দিব লাগে তেখেতৰ ল'ৰা ছোৱালীক নিজে শাস্তি দিব পাৰিলেহেঁতেন। তেওঁ নিজে হাতত লাখতি লৈ ছাত্ৰৰ ওপৰত আঘাত কৰা এইটো তাৰ কাৰণে অন্যায় কাম হৈছে। সেইটো কাৰণে আমি প্ৰশাসনকো জনাইছোঁ আৰু চৰকাৰকো জনাইছোঁ। এইটো কাৰণে চৰকাৰে যে উচিত এটা তদন্ত লয় আৰু উচিত এটা বিচাৰ কৰি দিয়ে যে আমাৰ শিলডুবিঘাটত নৌকাৰে পাৰ হৈ অহা যোৱা কৰা। মহালদাৰে আঘাত কৰিছে, ছাত্ৰৰ ওপৰত আক্ৰমণ কৰিছে, সেই মহালদাৰজনৰ নাম কি? কাল্লা বুলি কয় তেওঁৰ নাম। অৰিজিনেল নামটো মই নাজানো। কাল্লা এই যে সেইটো মহাল আনিছে, এইটো কি চৰকাৰী কিবা অনুমতি সাপেক্ষে আনিছে নেকি? এইটো ভালকৈ মই নাজানো। আগৰ পৰা জানো যে এইটো চৰকাৰী, কিন্তু চৰকাৰী নে প্ৰাইভেট সেইটো মই ভালকৈ নাজানো। কিহৰ কাৰণে তোমাৰ ওপৰত আক্ৰমণ? মই একো কৰা নাই, মই বহি আছিলো এইটো মাঝিৰ ওচৰত, সি আহি আমাক মাৰি দিছে। মই একো কৰা নাই, ছাতিৰ পৰা এনেকৈ ধৰিছো, নহলে মোৰ চকু বৰবাদ হলে। সেই যিজনে মাৰিছে সেই মহালদাৰজনৰ নাম কি? মই নাজানো, কাইলা বুলি শুনিছো, মই এনেকুৱা পুৰা নাজানো। মই যমুনাচিত আৰু শিলডুবি সংযোগী নৌকাৰ ঘাটত কি হৈছে? মূল ঘটনাটো কি? ঘটনা হ'ল, মোৰ ল'ৰাটো স্কুলত গৈছে, যোৱাৰ পিছত মানে 3টা বা 3:30 বাজি গ'ল। তথাপি মই ঘৰতে আছিলো, ঘৰত পৰা মানে ফোনটো গৈছে যে স্কুলৰ মালদাৰে তোমাৰ ল'ৰাটো চকুটো মানে ফাটাই দিছে। তাৰ পাছত মই গাড়ী লৈ আহিছো তাতে। আহি মই শিলডুবি পাৰ হৈ সিপাৰত গৈছো। সিপাৰত গৈ মই মালদাৰক সুধিছো, দাদা কি হ'ল? মই একো কাজিয়া তাজিয়া কৰা নাই, মোৰ ল'ৰাটো চকু ফটাইছে, মই একো কৰা নাই। কিন্তু তাত গৈ মালদাৰক সুধিছো, দাদা আপুনি মানে কিহৰ কাৰণে মাৰিছে? বোলে গাৰ্জেনটো কমচে কম মাতিব লাগে। বোলে গাৰ্জেন মাতাটো আজি 3 বছৰ হৈ গ'ল, একো মানে সিহঁতে। মই কৈছো বোলে গাৰ্জেন মাতিছে ঠিক আছে, 3বাৰ 4বাৰ মই আহিছো মিটিঙত, একো হোৱা নাই। তথাপি 3 বছৰ গ'ল, এতিয়াতো ল'ৰাবিলাক গৈ আছে আহি আছে। যদি এনেকুৱা ল'ৰাবিলাকে এনেকুৱা কৰিছে ছোৱালীবিলাকে স্কুলত, তথাপি গাৰ্জেন মাতিব লাগে। আপুনিতো মাৰিব নালাগে। মই মাৰিম না, কিয় নামাৰিম? আজি 3 বছৰ আগত কোৱা হৈ গ'ল, এতিয়া মই কিহৰ কাৰণে নামাৰিম? মই মাৰিম। সিহঁতে কিবা উৎপাত লগাইছে নৌকাত, নৌকা ডুবিলে কি কৰিব? মোক কমচে কম গাৰ্জেন মাতিব লাগে। এইটো পোৱা গৈছে ছাত্ৰজনৰ চকুত বোলে আঘাত কৰিছে। চকুটো আঘাত কৰিছে। তথাপি মই ডাক্তৰৰ ওচৰত, ডাক্তৰটো পোৱা নাই। মই কৈছো ঘৰত মানে দৱাই আছে, ল'ৰাটো এতিয়া চকুটোৱে নেদেখে, এতিয়া কি কৰিম? মইতো একো উৎপাত কৰা নাই। কিন্তু আইন হাতত তুলি লোৱাটো মানে মই বহুত দুখ পাইছো। মই এজন ল'ৰা গাৰ্জেন হৈ মই দুখ পাইছো। মোক মাতক বোলে আপোনাৰ ল'ৰাটো এনেকুৱা কৰিছে ল'ৰাবিলাকে, আপুনি আহক। মইতো 3-4বাৰ আহিছো, তথাপি আজি শুনি মোৰ বহুত দুখ লাগিছে যে কিয় মাৰিব লাগে? মোৰ ল'ৰাটো চকুটোত মাৰিব লাগে, কেনে গাত মাৰিলে একো নাই, চকুত এতিয়া মই উচিত প্ৰশাসন হওক আৰু মই মুৰব্বী হওক, মই উচিত বিচাৰটো লাগি পেলাই যেনেকুৱা পাৰ হ'ব লাগে, ল'ৰাবিলাকো যাব লাগে স্কুলত যাবলৈ অহা যোৱা, যাতে হাই কাজিয়া আৰু মানে শিলডুবিৰ ঘাটত নহয়। মই এইটো অনুৰোধ জনাইছো।